ইতিহাসৰ আটাইতকৈ কম সময় লোৱা যুদ্ধটো মাত্ৰ 38 মিনিটত শেষ হৈছে আৰু এই যুদ্ধটো সম্পূৰ্ণ এটা কিংডমৰ বাবে হৈছিল। চনটো আছিল 1896 27 আগষ্ট তাৰিখে ব্ৰিটেইন আৰু জাঞ্জিবাৰৰ মাজত এক যুদ্ধ সংঘটিত হয় আৰু এই যুদ্ধটোৰ নাম আছিল এংলো জাঞ্জিবাৰ ৱাৰ। যেতিয়া জাঞ্জিবাৰ কিংডমৰ নতুন সুলতান খালিদ বিন বাৰঘাছ ব্ৰিটিছৰ পাৰমিশ্যন নোলোৱাকৈ পাৱাৰত আহিছিল, সেইবাবে ব্ৰিটিছ এম্পায়াৰ সুলতান খালিদ বিন বাৰঘাছক সেই জাঞ্জিবাৰ কিংডমখন এৰিবলৈ ৱাৰ্ণিং দিছিল। কিন্তু সুলতান খালিদে ব্ৰিটিছৰ ৱাৰ্ণিঙক গ্ৰাহ্য নকৰাৰ ফলত ব্ৰিটিছৰ নেভিয়ে জাঞ্জিবাৰ ঠাইখনক এটাক কৰে আৰু ব্ৰিটিছ নেভিয়ে মাত্ৰ 38 মিনিটৰ ভিতৰত সুলতান খালিদক পৰাস্ত কৰে আৰু এই ৱাৰখন হিষ্ট্ৰীৰ আটাইতকৈ কম সময় লোৱা যুদ্ধ। জাঞ্জিবাৰ ঠাইখন বৰ্তমান তাঞ্জানিয়া ঠাইখনৰ অন্তৰ্গত। Thanks for being with me till the end. Do subscribe and never forget to hit the like button.